হাঁহবোৰৰ এই ঔষধবোৰ। পটাছ প্লাছ ফিনিচিঙত থৈ দিয়া আছে। বাকী ইফালে 300+ আছে পোৱালি সৰু সৰু চাব পাৰে। ঠেং এখন হাপাহে লৈ গুচি গ'ল, অকলশৰীয়াকৈ আছে সেইকাৰণে। আৰু বাকীবোৰ হাঁহ ইয়াত আছে বৰ্তমান 200, টোটেল 500 আৰু। ঘৰুৱা সঁজুলি দানা দিয়া বিনা ইনভেষ্টমেণ্টত। এখুৰাই দানা দি আছে আৰু। কৰিবলৈ চাব। এটা দুটাকৈ আগবাঢ়ি আহিছে আৰু। বাকীখিনি মতলবী হৈ আছে অকণমান। এইজন মহাশয় আহি আছে এই হৈ গ'ল। এইটো ব্ৰইলাৰ পিয়েষ্টাৰ বুলি কয় দানাটো, ডাঙৰখিনিৰ কাৰণে আৰু। ইফালে ষ্টক ইয়াত ডাঙৰখিনিৰ কাৰণে 3টা আছে আৰু। আহিছে আৰু দানা দিব ডাঙৰখিনিৰ আৰু। অকণমান উৎপাত কৰিব এইখিনি, কেঁচা চুটাই অলপ। এইখিনি ভাবি আছে কেতিয়া দিব। এই 2-এটাতো আগবাঢ়ি গৈছে খাবৰ কাৰণে। উঠি লৈছে, দানা খোৱাত ব্যস্ত। এনেকৈ আপোনালোকে ঘৰতে সৰু সুৰা ফাৰ্ম বনাই হ'লেও 500-1000 পুহি কিনে হ'লেও বহুত লাভ হ'ব।